দুটাই ল'ৰা আছিলে। মৰ্মান্তিক ঘটনা মাক দেউতাকক কৰিলে জুৰুলা। কাৰনো ভুলৰ পৰিণতি এয়া, কাৰো জীৱনলৈ নাহক এনে ঘটনা, তাৰে কৰো কামনা। মোৰ দুটাই ল'ৰা আছিল, দুয়োটাই গুচি গ'ল। এই দুখৰ সমভাগী হোৱাৰ ভাষাও নোহোৱা হ'ল। শুনি মাথো বুকুখনহে কঁপি গ'ল। কিমান বেছি ভাগি পৰিলে এজন পিতৃয়ে কান্দিব পাৰে এনেকে। জীয়াই থাকিও তেওঁৰ মৃত্যু যেন হৈছে, নিয়তিয়ে কাঢ়ি নিলে দুয়োটা সন্তানকে একেলগে। নাম আছিল সিহঁতৰ ৰূপম আৰু দিগন্ত। বৈদ্যুতিক বিজুতিয়ে ভায়েক ককায়েকক একেলগে লৈ গ'ল। পিতৃ মাতৃক অকলশৰীয়া কৰি গ'ল। পিতৃয়ে কান্দি কান্দি আত্মহাৰা হ'ল। পোহৰৰ পৃথিৱীখন হঠাৎ অন্ধকাৰেৰে ভৰি গ'ল। মোৰ দুটা ল'ৰা আছিলে, তো মই মোৰ দোকান আছিলে, দোকানলৈ যাওঁতে মানে সন্ধিয়া সময়ত মই লাইট চাইট দিব গৈছিলোঁ দোকানত, আৰু হঠাৎ দেখিছোঁ চাৰিওফালে পানী হোৱাৰ কাৰণে মানে ঘূৰি আহি মানে মানুহে ফোন কৰিছে, ল'ৰা দুটা মাটিতে পৰি মানে কাৰেণ্টৰ কিবা প্ৰভাৱ পৰিলে, আৰু মানে সেই কাৰণে মানে ল'ৰা দুটা বেহুচ হৈ পৰি আছে। মেডিকেল দেখুৱালোঁ, আৰু দুইটা মোৰ জয় বিজয়ৰ নিচিনা ল'ৰা দুইটা ঢুকালে, ৰূপম আৰু দিগন্ত। আৰু সেইকাৰণে মানে মই একো ক'ব নোৱাৰিছোঁ ছাৰ। মই মানে বানপানীৰ কাৰণে তেনেকুৱা চৰ্চাত মানে এইটো কাৰণে চাৰিওফালে পানী আছেতো, এইটো এতিয়া দেখুওৱা মতে যে কাৰেণ্টৰ কাৰণে হৈছে বুলি। নাই সেইখিনি চাৰিওফালে পানী আছে, এইফালে কটা নাই, কাৰেণ্টটো কটা নাই তেতিয়া সময়ত। নাই যোৱা নাই, তেনেকৈ যোৱা নাই, মানে তলটো খালি বৈ আছে, তলটো বৈ আছে। নাই, কাৰেণ্টটো কটা নাই, সেইকাৰণে শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। এইটো এটা মোৰ মানে পুৰা ধাৰণা যে এইটো কাৰেণ্টতে শ্বৰ্ট লগা হয়। আৰু বৰ্তমান এতিয়া মই মেডিকেলত আছোঁ, আৰু এতিয়া মই ডেড বডি দুটা লৈ যাব ওলাইছোঁ। তো ৰাইজে মানে এইটোৱে আৰু মোক অকণমান মানে হেল্প কৰক, আৰু মই এইটোৱে বিচাৰোঁ। মোৰ আগলৈ নাই, পছলৈ নাই, দুটাই ল'ৰা আছিলে। মই এতিয়া অকল মৰা সমানে মানে মৰি যোৱাতকৈ মই জীয়াই থকাতকৈ মানে মৰি যোৱাই ভাল আছে। মোৰ একো নাই, আৰু অকল ল'ৰা দুটাই মই বচাই থৈ দিছিলোঁ, একো মোৰ উত্তৰ নাই ক'বলৈ। বগীবিল অঞ্চলত বানপানীয়ে খুব বিধ্বস্ত হিচাপত আমাৰ বগীবিলতো বানপানী বাঢ়িছে। তো সেইকাৰণে আমাৰ ঘৰৰ কাষে পাশে গোটেই বানপানী হোৱাৰ কাৰণে পানী থকাৰ বাবে শিশু দুটি খেলি থাকোঁতে ভিতৰত অকস্মাত তেওঁলোকৰ কিবা এটা শ্বৰ্ট চাৰ্কিট হৈ মেলি এজনে যেতিয়া নেকি লাগে, তাৰ পিছত গৈ মেলি ভাইটিজন তেওঁক ধৰিবলৈ যাওঁতে, ভাইটিজনক ধৰিব যাওঁতে তেওঁ দুজন লাগি ধৰে। মানে এজনৰ বয়স 9 বছৰ আৰু এজনৰ বয়স আপোনাৰ 7 বছৰ। তো তেওঁলোকৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত কাৰেণ্টত কিবা তাৰত লাগি মেলি বানপানী হোৱাৰ কাৰণে হয় ফেনত লাগি ধৰিলে, লাগি ধৰি মেলি তেওঁলোকে দুজনে মানে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। চাৰিওপাশে পানী আছে, পানী থকাৰ কাৰণে আজি এই বিদ্যুৎ স্পষ্ট হৈ মেলি তেওঁলোক মৃত্যুৰ মুখত পৰিলে। বিদ্যুৎ সেইটো সময়ত বিদ্যুৎ কৰ্তন কৰা নাছিলে। বিশেষকৈ ট্ৰেন্সফৰ্মাৰ আমাৰ মানে ছাৰ্ভে কৰোঁতে মানে ট্ৰেন্সফৰ্মাৰবিলাক ডুবিলেহে তেওঁলোকে বিদ্যুৎ কৰ্তন কৰে, কিন্তু মানে আশে পাশে পানী থাকিলে বিদ্যুৎ কৰ্তন নকৰাৰ ফলতে তাৰমানে তেওঁলোকৰ এই আজি কৰুণ মৃত্যু হ'বলগীয়া হয়।